সো বলক বন্ধুসকল, আজি আমি এখন নতুন বাছ চলাওঁ। এখন ধুনীয়া বাছ হয়। তো আমি আজি যাম, অলপ দূৰে যাম। আগতে এটা হৰ্ণ মাৰি লওঁ, ছাইড দিলে এইফালৰ পৰা গাড়ী চাড়ী থাকে। তো চলো বন্ধুসকল, লাহে লাহে যাওঁ, আমি আজি বাছ চলাব আৰম্ভ কৰোঁ। তো গাড়ীখন খুব ধুনীয়া ডিজাইন, মই আপোনালোকৰ আগৰ পৰা দেখুৱাই দিম। তো ডিজাইনবিলাক তেনেকুৱাই চাই লওক। আৰু একচুৱেলি কি হয়, এইটো নতুনকৈ মই লৈছোঁ যিহেতু বাছখন, তো এইখন কোনো আপডেট কৰা হোৱাই নাই। এতিয়া বহুতখিনি আপডেট কৰিবলৈ গৈ আছে, কোম্পানীৰ নাম লিখিব লাগে, বিভিন্ন ধৰণৰ এইবিলাক কৰিব লাগে। চ' এইখিনি গোটেইখিনি কৰিম। তো এতিয়া বলক তেতিয়াহ'লে, আৰু আপোনালোকে কমেণ্ট কৰি জনাওক যে মোৰ ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে বৰ্তমান, কোন জেগাৰ পৰা, কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে। তো বলক তেতিয়াহ'লে আৰম্ভ কৰোঁ আমি ভিডিঅ'টো। তো এতিয়া কথা হৈছে, ইয়াতে আমি বহুতকেইটা প্ৰেচাৰ চাবি এতিয়ালৈকে পোৱা নাই। আৰু বৰ্তমান এইটো পিচিত খেলি, একচুৱেলি এনেকুৱা ধৰণৰ গেম পিচিত খেলিলে বেছি ভাল হয়। তো মই ফোনত খেলিছোঁ, তথাপিও ভাল লাগিছে, খুব ধুনীয়া। ইয়াতে মেনুৱেল গিয়াৰ বনাব পাৰে, অটো গিয়াৰ বনাব পাৰি। এতিয়া বৰ্তমান আমি ফাৰ্ষ্ট গিয়াৰত গৈ আছোঁ। তো এইটো বাছটো চাই লওক। আৰু ইয়াৰ মানে মেইন কথা, ইয়াৰ হেৰিবিলাক খুব ধুনীয়া, মানে ছাইডৰ পিকচাৰ কোৱালিটি, অৰ্থাৎ যিবিলাক খুব ধুনীয়া, মানে পৰিৱেশবিলাক আৰু কোৱালিটি খুব ধুনীয়া, 3D কোৱালিটি। চ' আপোনালোকে এই গেমটো ডাউনলোড কৰি চাব পাৰে, খেলিব পাৰে ডাউনলোড কৰি। তো আজি ধৰক গৈ থাকি লাহে লাহে। চ' এতিয়া আমাৰ ডেষ্টিনেশ্যনলৈ যথেষ্ট দূৰ আছে। আমি ওপৰৰ পৰা এবাৰ দেখুৱাই দিছোঁ আপোনালোকক গোটেই ভিউটো। মজা ভিউ, মানে আল্টিমেট, খেলি মজা লাগে। স্মুথনেছ খুব ধুনীয়া খেলিবৰ কাৰণে। আপোনালোকে এই গেমটো খেলি চাব। মোৰতো খুব ভাল লাগিছে, আৰু আপোনালোকে কমেণ্ট কৰি জনাব যে আপোনাৰ কেনেকুৱা লাগিছে, মানে চাই পেলাই কেনেকুৱা লাগিছে, আৰু তাৰপিছত আপোনাৰ খেলিবলৈ মন যাব। ইয়াৰ ইণ্টেৰিয়াৰ যিটো ডিজাইন আছে, এইটো ইমান এটা খাচ নহয় এই বাছখনৰ। এইটো সম্পূৰ্ণ লুকছটো বাছখনৰ, এইটো চাই লওক আপোনালোকে। তো এইটো সোমাই গ'ল। বাপৰে, এইটো যদি অৰিজিনেল এক্সিডেণ্ট হ'লহেঁতেন তেতিয়াহ'লে আজি গ'লহেঁতেন 3-4জনমান। আৰু আজিতো মোৰ পূৰা ফাইন লাগিব। অলৰেডি মই 500মান টকা মাইনাছ খায়ে আছোঁ। মানে 500মান টকা অলৰেডি দিছোঁৱেই মই অলৰেডি, যে য'ত ত'ত এক্সিডেণ্ট কৰি দিওঁ, য'ত ত'ত গাড়ী ৰাখি দিওঁ, তাৰপিছত ছিগনেল ভাঙি দিলেও ইফালে পইচা কাটে, তাৰপিছত গাড়ীখন টাইমমতে মানে তাত ডেষ্টিনেশ্যন পਹੁঞ্চাব নোৱাৰিলেও ইফালে একো নাপায়। তো আল্টিমেটলি মোৰ লছে হৈ আছে। তো এইটো কাৰণে অলপ ভালকৈ চলাবলৈ কাৰণে চেষ্টা কৰি আছোঁ, কিন্তু অকণমান অসুবিধা হয় কাৰণে মানে ভালকৈ প্ৰপাৰ চলাব পৰা নাই। জাষ্ট তথাপিও ট্ৰাই কৰি আছোঁ মই। এই চাওক ভিউ, এতিয়া মজা ভিউ। খালি এক্সিডেণ্ট নহ'লেই হ'ল। এক্সিডেণ্ট হ'লে খুব দিগদাৰ হৈ যায়, মানে এইবিলাকত পইচা কাটি দিয়েতো। তো আমি কিবা এটা জেগা পাইছোঁ এতিয়া, জানো উল্টা ফালৰ পৰাই চাইনবৰ্ড লগাইছোঁ দেই। এইখন আমাৰ ৰাইট ছাইডৰ পৰা যিখন চাইনবৰ্ড আছে, সেইখন আমি চাব লাগিব। জানো কি লেখা আছে, বাদ দিয়ে। গৈ থাকিলেই হ'ল আমাৰ ডেষ্টিনেশ্যনলৈ, লাহে 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 গৈ থাকোঁ। আৰু যথেষ্ট দূৰ আছে। যথেষ্ট মানে কিমান কিলোমিটাৰ আছে ইয়াত চাব পৰা নাই মই একজেক্টলি। মেপটো খুলিব লাগিব, এতিয়া থাকক, মই মেপটো খুলিম পিছত। বোলে দেখুৱাই আছে, লাহে 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 গৈ থাকোঁ মোৰ ফালে। এই ৰাইট ছাইডত যিখন মেপ দেখাই আছে, এই মেপখনৰ ইপিনেদি গৈ থাকিলেই হ'ল। আৰু ইয়াতে কম ট্ৰাফিকত দি থৈছোঁ মই এতিয়া। ইয়াতকৈ আৰু অকণমান বেছি ট্ৰাফিক হয়, মানে এইটো কৰিব পাৰে। তো এতিয়া মই বেছি মিডিয়ামত দি থৈছোঁ, সেইটো কাৰণে বেছি গাড়ী চাড়ী অহা নাই। 2-3, 2-1 এনেকৈ আহি আছে। বেছি দি দিলে আৰু অলপ বেছিকৈ জাম হ'ব, লাহে লাহে যাব লাগিব। তো এই গাড়ীখনৰ একচুৱেলি কি হয়, ইয়াতে ৰাস্তাৰ কিনাৰে কিনাৰে 60, কোনোবা জেগাত 80, কোনোবা জেগাত 100 এনেকৈ স্পীড লিমিটবিলাক মানে চাইনবৰ্ড লগাই থৈ দি আছে। এতিয়া স্পীড লিমিটৰ চাইনবৰ্ডখন আঁতৰৰ পৰা দেখি নাপায়। চ' এইটো কাৰণে কি হয়, স্পীড লিমিট যেতিয়া ক্ৰছ কৰি দিওঁ, সেইফালেও মোৰ মাইনাছ লাগি যায়, কাৰণ গমেই নাপাওঁ মই কোনখিনি থাকে। তো যি কি নহওক, চল বন্ধুসকল, মজা লাগি আছে গাড়ীটো চলাই। তো আপোনালোকে উপভোগ কৰক। চলো পাহাৰৰ মাজে মাজে, ধুনীয়া পৰিৱেশৰ মাজে মাজে এনেকুৱা ৰাস্তা আছে বোধহয়, নিশ্চয় ক'ৰবাত চেম এনেকুৱাই ৰাস্তা। খুব মজা লাগিব এইবিলাকত গৈ। আৰু এতিয়া আমি আৰু অৰিজিনেলি যাব নগ'লেও এই গেমৰ মাজতে গৈ থাকিম আৰু লাহে লাহে, নে কি কয় বন্ধুসকল? চলো